हेलो फ्रेंड्स मानसिस किचनले पुनर आपनालोকক स्वागतम जनाइছো आशा करो आपनालोक সকলে ভালে কুশলে আছে আজি মই आपनालोकলৈ লৈ আইছো সকলোৰে ফেভাৰিট বাটাৰ চিকেনৰ ৰেচিপি অকনমান অসমীয়া টুইষ্ট দি পিনে তো ফ্ৰেন্ডস আপোনালোকে ভিডিওটো শেষলৈ ভাল ধৰণে চাব যাতে সেই টুইষ্টটো আপোনালোকে মিছ নকৰে তেনেহলে বলক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো পোনপ্ৰথমে মই ইয়াত 250 গ্ৰাম চিকেন লৈছো মই ইয়াত বনলেছ চিকেন ইউজ কৰিছো আৰু ইয়াত মই সোৱাদ অনুসৰি নিমখ হালধি গুৰি ৰেড চিলি পাউডাৰ আৰু আদা ৰসুন পেষ্ট দি কিনে মই 15 মিনিট সময় মেৰিনেট কৰি পিনে থৈ দিম দেখিছেনে फ्रेंड्स আপোনালোকে মই জানে যিদৰে হানিছো এই ধৰণে আপোনালোকে হানি পিনে 15 মিনিট সময় ভালকে থৈ দিব পোন প্ৰথমতে মই ইয়াত ফ্ৰাইং পেন এখন উঠাই দিছো আৰু এতিয়া মই 30 ml মান মিঠা তেল দি দিছো আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি মই এপিস এপিস কৰি ইয়াত দি দিম আৰু এই চিকেনখিনি মই হালকাকে ফ্ৰাই কৰিম কাৰণ আমাৰ বেছিকে ফ্ৰাই কৰিলে টাইট হৈ যাব পাৰে আৰু তেতিয়া বাটাৰ চিকেনৰ হে টেষ্টটো আপোনালোকে নাপাব আৰু এতিয়া বাকি ৰোৱা তেলখিনিতে মই 3টা পিয়াজ সৰু সৰুকে কাটি লৈছিলো হিখিনি মই এড কৰি দিছো খিনি এতিয়া লাৰি দিম আৰু এতিয়া মই হাফ চামুচ মই বাটাৰ ইয়াত ইউজ কৰিছো আৰু এতিয়া ভালদৰে মিক্স কৰি দিম পিয়াজখিনিৰ লগত আৰু ইয়াত মই 25 গ্ৰাম কাজু ব্যৱহাৰ কৰিছো মই কাজুখিনি আধা ঘণ্টা টাইম পানীত ভিজাই থৈ দিছিলো আৰু এতিয়া মই এটা বিলাহী ইয়াত সৰু সৰুকে কাটি লৈছিলো হিখিনিও একেলগতে এড কৰি দিছো আৰু এতিয়া ভালদৰে সবখিনি বস্তু মিক্স কৰি দিম আৰু এতিয়া মই ইয়াত আদা ৰসুন পেষ্টখিনি দি দিছো একেলগতে হাফ চামুচ গৰম মছলা হাফ চামুচ ৰেড চিলি পাউডাৰ হাফ চামুচ আৰু নিমখ আৰু হালধি গুৰিখিনিও মই একেলগতে এড কৰি দিছো আৰু এতিয়া ভালদৰে মিক্স কৰি লম আৰু এখিনি মই ঠাণ্ডা হোৱাৰ পিছত পেষ্ট বনাই লম আৰু এতিয়া মই কেৰাহী এখন উঠাই দিছো ইয়াত অকনমান মিঠা তেল দি দিছো আৰু এতিয়া হাফ চামুচ বাটাৰ এড কৰি দিছো আৰু এতিয়া মই পেষ্ট কৰি ৰখা গ্ৰেভিখিনিও একেলগতে দি দিম এতিয়া একবাৰ লাৰি দিম আপোনালোকে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব নহলে কেৰাহীত তলত লাগি যাব পাৰে আৰু এটা ফ্ৰাই কৰি ৰখা মাংস পিচখিনিও আমি একেলগতে এড কৰি দিলো ভালদৰে মিক্স কৰি দিলো আৰু মছলাখিনি যাতে মাংসৰ ভিতৰত ভালদৰে সোমাই যায় তাৰ কাৰণে মই অকনমান টাইমৰ কাৰণে ঢাকনিখন লগাই দিম দেখিছেনে फ्रेंड्स উতলিব ধৰিছে আমাৰ ৰেচিপি প্ৰায় ৰেডিয়ে আৰু একবাৰ ভালদৰে লাৰি দিছো তো फ्रेंड्स আমাৰ ৰেচিপি ৰেডি দেখিছেনে দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ বিৰাটেই টেষ্টি হৈছে আৰু মই ওপৰত গাৰ্নিশ কৰি দিছো আমাৰ মান ধুনিয়া দি কাৰণ মান ধুনিয়াটোৱে হৈছে এই ৰেচিপিটোৰ টুইষ্ট আৰু এই মান ধুনিয়াটো দিলে এই ৰেচিপিটোৰ টেষ্ট আৰু স্মেল আমাৰ দুগুণ বাঢ়ি যায় আৰু খাবলৈ বিৰাটেই টেষ্টি লাগে আৰু এই ৰেচিপিটো আপোনালোকে পোলাওৰ লগত ৰুটিৰ লগত ভাতৰ লগত পৰিবেশন কৰিবচোন আৰু মোক কমেন্ট বক্সত জনাব খাই পিনে কেনেকুৱা পাইছে আৰু যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেনেহলে প্লিজ এটা লাইক কৰি দিব ফ্ৰেন্ডছ এণ্ড ফেমিলি মেম্বাৰৰ লগত ভিডিওটো শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই নেক্সট ভিডিওত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেনেহলে আহিছো বাই বাই ফ্ৰেন্ডছ জয় আই অসম